Hello friends, so welcome back to my channel, myself Bitopan. আৰু মোৰ লগত আজি আছে Mr. Madhurjo. Yes. তো এইজন হৈছে ব্যক্তি Madhurjo. আহক কেমেৰা চলি আছে দেই। তো এতিয়া শুনক কেমেৰাৰ লগত ধুনীয়াকৈ কথা কয় দেই। এতিয়া আপুনি ইফালে কলাত বহিলে সৰু চলি বুলি ক'ব। এইখিনি যা। তো এইজন ইমানে ভাল ব্যক্তি, সমাজৰ বহুত কাম কৰিছে তেখেতে। ভাল বেয়া বহুত কাম কৰিছে তেখেতে। এতিয়া তেখেতৰ একচুৱেলি মেইন যিটো কাম সেই কামটো হৈছে সমাজৰ উন্নতি সাধন কৰা। আৰু মই কালি ৰাতি ক'ৰবাত যাই পুৰা খাইছোঁ। তো মই আপোনাক কৈছোঁ সমাজৰ উন্নতি সাধন কৰা। আপুনি সমাজক কৈ আছে কি চিকেন খোৱা কথা। সেইটো একচুৱেলি অভদ্ৰামী হৈছে, মানে বস্তুটো বুজি পাইছেনে? সেইটো অভদ্ৰামী হৈছে, সেনেকৈ নকয়। ভালকৈ চুলি নাই কিন্তু অলপ ষ্টাইল কৰিছে আৰু ন। দিয়ক তো এতিয়া কওক কেমেৰা কওক, আপুনি এতিয়া কি কৰি ভাল পায়, সমাজৰ কেনেকুৱা কাম কৰে আপুনি কওক। মই কিবা এটা কাম কি কৰি ভাবি মই নাজানো, মই কৈ আছোঁ। এতিয়া চাওক মোৰ পিনে চাওক, আপুনি ইফালে ঘূৰক এতিয়া চোৱা, তুমি গাড়ী কিনি ভাল পোৱা, কিন্তু মই ভাবিছোঁ কি তোমাক মই গাড়ী নিদিওঁ মই গাড়ীখন তোমাক নিদিওঁ। তুমি যদি গাড়ী চলোৱা, বহুত গাড়ী, তুমি যদি গাড়ী চলোৱা, কথাটো কৈছোঁ, সেই গাড়ীখন যদি তুমি কাৰোবাক খুন্দা মাৰি দিয়া কি হ'ব? এতিয়া কথাটো হ'ল কি, বাবুই বিৰাট ভাল, মিছা কৈছোঁ, মানুহক পঢ়াত ভাল, বাবু পঢ়াত বিৰাট ভাল, পঢ়াত বেছি ভাল নহয়, কথাটো মিছা কৈছোঁ আৰু মিছা কম কিন্তু। তো পঢ়াতেও বিৰাট ভাল, মেট্ৰিকত ষ্টেনে কৰিব, মিছাই কৈছোঁ, সঁচাই কৈছোঁ, পঢ়াত বিৰাট ভাল, কিমানে ভাল, ই পঢ়াত বিৰাট ভাল গাইজ। আৰু কথাটো হ'ল কি চাওক, এইটো এটা মই ইউটিউবত হাঁহি ধেমালিৰ পাৰ্ট হিচাপে ৰাখিম, আপোনালোকে চাব। কিন্তু কথাটো হ'ল কি, এই বাবুজনে পঢ়াত বিৰাট ভাল, তেওঁ পঢ়াত ভাল নহয়, মই তাৰ প্ৰমোচন কৰি আছোঁ, সি আকৌ মানুহৰ আগত তাৰ মিছা কথাটো কৈ আছে। তুমি পঢ়াত ভাল, মানুহে চাব না, ইউটিউবত বহুত মানুহে চাই না, মানে মই পঢ়াত বহুত ভাল, বহুত ভাল তেওঁ পঢ়াত। সেনেকুৱা নকৰে তো বিৰাট ভাল তেওঁ, আৰু তেওঁ বহুত জানে ভদ্ৰতা কি, মানুহক কেনেকৈ ব্যৱহাৰ কৰে। চাব মোক কেনেকৈ ব্যৱহাৰ কৰিব, মোক ব্যৱহাৰ কৰা মোক মানে সন্মান কৰা, মোক সন্মান কৰি দেখুৱা কেমেৰাৰ লগত কৰা, আৰু তুমি যি মন লাগে কৰা। চাব সন্মান কৰিব ৰ'ব মোক, দিয়ক কৰক, মোক সিফালে কেমেৰা পিনে চাই নহয়, এনেকৈ কৰক। এই সন্মান কৰিছে তেওঁ, আহক এই বঢ়িয়া সন্মান, আহক। আচ্ছা, এতিয়া এটা কথা কোৱা, তুমি পঢ়ি ভাল পোৱা নে? মই ভাল নাপাওঁ, অলপ ভাল পাওঁ। কিয় বেয়া কিয় পোৱা পঢ়ি তুমি? মানে চবে মাৰে স্কুলত, তেওঁ কিয় মাৰে? তুমি কিয় বদমাচি কৰাৰ কাৰণে মাৰে ন? বদমাচি নকৰোঁ। তেনেহ'লে কি কৰা তুমি? মই বহি থাকোঁ তো আহিয়ে যায়। তথাপিও চাওক দৰ্শকসকল, মানে কথাটো হ'ল কি, তেওঁ মানে তোক মাৰে, কিন্তু মাৰিব নালাগে ন, ইমান ডাঙৰ চলি এটাক ন, ইমান ধুনীয়া চাওক বডি বিৰাট বডি, কিন্তু ইয়াৰ এই চাওক বডি বিৰাট বডি, আৰু জিম মাৰে তেওঁ। জিম মাৰা বুলি মিছা কৈ দিয়া মিছাই কৈ দিয়া যে তুমি জিম মাৰা। মই জিম মাৰো, চাব বুকদানো মাৰিব পাৰে। মই বুকদান এটা দেখাই আছোঁ। এই চাব বুকদান দেখাব, দেখক বুকদান দেখাই দিয়ক। মাৰক। উঠ দাদা, হ'ব দিয়ক দাদা উঠি আহক, ইফালে আহক, ইমিডিয়েট দৌৰি আহক। ইয়েছ, চাওক স্পাইডাৰমেন, মানে নিজকে তেখেতে ধৰক স্পাইডাৰমেন বুলি ভাবে। স্পাইডাৰমেন, আপুনি এনেই ধৰক কাৰ্টুন চাই ভাল পায়? কাৰ্টুনৰ চবতকৈ ভাল লগা ৰোল কোনটো আপোনাৰ? ৰোল মানে কাৰ্টুনৰ নাম কোনটো মানে আপোনাৰ চবতকৈ বেছি ভাল লাগে, মানে এনেকুৱা টাইপ আৰু কওকচোন।
পেপা পিগ আচ্ছা বেটমেন ভাল পায় নে স্পাইডাৰমেন ভাল পায় হা বেটমেন ভাল পায় নে স্পাইডাৰমেন ভাল পায় বেটমেন আপুনি কোনটো ভাল পায় বেটমেন এই আপুনি দেখোন দুদিন আগত কৈ আছিলে আপোনাক বোলে মকৰে কামুৰিব আপুনি বোলে স্পাইডাৰ হ'ব এতিয়া আৰু কি বেটমেন কে আছে মই স্পাইডাৰমেন বনিব ইচ্ছা আছে স্পাইডাৰমেন এই নিদিওঁ আপোনাক বনাই হা নিদিওঁ কিয় দিব লাগিব নিদিওঁ দিব লাগিব আপোনাক মই বনাম সেনেকুৱা অভদ্ৰামী কেমেৰাৰ আগত নকৰে ন কেমেৰা চলি আছে তো এইটো ইউটিউবত দিম তো কালি এতিয়া কথাটো হ'ল কি অলপ ব্যৱহাৰ ভালকৈ কৰা সেনেকৈ নবহে নহয় মানুহ ভালকৈ বহে গৰুৰ দৰে বহে নেকি তো এতিয়া কথাটো হ'ল কি তুমি পঢ়িবা ভালকৈ কি হ'ল ফিউজ গলা নেকি পঢ়িবা ভালকৈ তো এই আছিল আজি আমাৰ হাঁহি ধেমালি পাৰ্ট 1 তো এনেকৈ সদায় আমি প্ৰতিটো সপ্তাহতে এটা হাঁহি ধেমালিৰ পাৰ্ট ৰাখিম এইজন ব্যক্তিক লৈ আৰু এইজন ব্যক্তি এটা মাৰ্ভেলাছ ব্যক্তি মিষ্টাৰ মাধুৰ্য মোৰ বাৰ্থডে কেতিয়া আছে মানে আগষ্টত আছে আগষ্ট কেতিয়া মানে 17 আগষ্ট 17 চ' তেওঁৰ বাৰ্থডেত মানে আপোনালোকক সকলোকে মাতিছে পাৰিলে হাতত ডাঙৰ গিফ্টৰ টপলা লৈ আহিব বিচাৰিছে মানে আপোনালোকক তেওঁ সেইকাৰণে বাৰ্থডেটো কৰিছে তেখেতৰ বাৰ্থডে কেতিয়া আৰু বাৰ্থডে গিফ্ট এটা মোৰ কাৰণে আনিছে মোৰ বাৰ্থডে আহি আছে ন মোক বাৰ্থডে এইটো গিফ্ট দিছে তেখেতে এইটো মানে ন এখেতে আনিছে মোৰ কাৰণে আনিছে হা মই ৰাখি লওঁ এতিয়া মোৰ কাৰণে আনিছে তো এইটো একচুৱেলি মোকেই দিব এতিয়া মই ধুনীয়াকৈ এইটো ঘূৰাই পেলাই মানে জোঙাটো ওলাই লৈ পেলাই এতিয়া মই এইটো দি ছবি আঁকিম তো এইটোৱে আজি এই কেমেৰাৰ আগতে ল'বি নেকি চ' এডাল মোকেই দিছে দিয়ক দে হ'ব দে দিয়ক তে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা কথা কৈ লওঁ কওক মানে মই বাৰ্থডেত কি দিব জানে এখন চলোৱা কাৰ এখন দিব কোনে দিব এইটো আৰু কোনে দিয়ে পেন নালাগে পেন হাফ পেন গেঞ্জি এইবিলাক সেইবিলাক এটা দিবা আৰু যোনে ভিডিঅ'টো চাই আছে তাহাকো সিহঁতকো কোৱা যে মোৰ কাৰণে কিবা এটা লৈ আহিবা কোৱা আপুনি মোৰ কাৰণে কিবা এটা গিফ্ট মোৰ কাৰণে গেঞ্জি চেঞ্জি হাফ পেণ্ট কিবা বক্স খেলা বস্তু কিবা আনিব আৰু এনে খালী হাতে নাহিব এনেকৈ কৈ দিয়ে এনে খালী হাতে নাহিব নহ'লে খং উঠি যাব আৰু কি খোৱাবা সেইটো কোৱা মই ৰোষ্টেড ৰোষ্টেড চিকেন বনাম ৰোষ্টেড পৰ্ক বনাম ৰোল বনাম তাৰপিছত পিজ্জা ক'ল্ড ড্ৰিংকছ চব তো ঠিক আছে তেনেহ'লে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব দিয়া শ্বেয়াৰ কৰিব দিয়া আপুনি শ্বেয়াৰ কৰিব যদি এইটো ভিডিঅ' ভাল লাগিছে তো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ বাহ বঢ়িয়া তো আৰু আমি আহিম সেনেকৈ আৰু এটা ভিডিঅ' লৈ হয়নে আৰু এটা আহিম সেনেকুৱা ভিডিঅ' এটা লৈ তো ঠিক আছে তেনেহ'লে see you bye bye বাই